হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অকণ বিশেষ দিন। আজি মোৰ দাদাৰ বাৰ্থডে হয়, সেয়েহে আমি অকণ গৈ আছোঁ বাৰ্থডেটো অকণ স্পেচিয়েল কৰিম বুলি ভাবি আমি অলপ দোকানলৈ বুলি ওলালোঁ। ভণ্টি আৰু মই দোকানত কিবাকিবি অলপ চালোঁ, কিবাকিবি কিনিলোঁ তালৈ। কিনি পেলাই এতিয়া আমি আজি কি কৰোঁ তাকে চাওঁ ব'লকচোন। এইকেইদিন বৰষুণ দি আছে যদিও আজি বাৰুতে বতৰটো অকণ ভালেই। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন বাৰু। ঘৰত আহি এতিয়া আমি বেলুন ফুলোৱাত লাগি গ'লোঁ। দাদা বাৰ্থডে স্পেচিয়েল। চাৰিজন মনে ছাৰপ্ৰাইজ। মনলৈ যি আহিছে তেনেকৈ সজাই গৈছোঁ আৰু কোনো ধৰণৰ ভালকৈ সজাম বুলি সেইটো আইডিয়া নাছিলে, পুতুককৈ মনলৈ আহি গ'ল। চ' এনেকৈ বনাই থৈ দিলোঁ আৰু সিও গম নাপায় ন, তাক ছাৰপ্ৰাইজ দিম বুলিয়ে এনেকৈ সৰু সুৰাকৈ বনাই থৈ দিলোঁ। এতিয়া সন্ধিয়া হৈ গ'ল, আমি কেক আনিব যাব লাগে। সেয়ে আন্ধাৰে গৈ আমি কেক আনিবলৈ পাই গ'লোগৈ। কেকটো সঁচাকৈ ইমান ধুনীয়াকৈ বনাই দিছে, ভবাতকৈ বহুত বেছিয়ে ধুনীয়াকৈ বনাই দিছে। ঘৰ আহি আকৌ আমি মাংসৰ কাৰণে আয়োজন কৰি আছোঁ, মাংস বনাম বুলি ভাবিছোঁ। আমি মাংস বনাই থাকোঁতে আকৌ বাৰ্থডে বয় আহি পালেহি, সি তাকে মাংস বনাবলৈ লগাই দিলোঁ আমি। Happy birthday to you, Bhaskar. Happy birthday to you. पिता तो बुरा हो गया। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। যদি চেনেলত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।